Hello guys, welcome back to my new vlog. আহক আজি আপোনালোকক দেখুৱাবলৈ গৈ আছে দেৱস্থান বজাৰ। তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুত ঠাণ্ডা ৰাইজ দেখা পাইছে নিশ্চয়। বেলি চেলি নাই ওলোৱা এতিয়ালৈকে, ৰ'দ ওলোৱাই নাই এতিয়াও। বহুত ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। গাইজ ফাইনেলি আহি পাই গ'লো আমি দেৱস্থান বজাৰতে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে গৰু বজাৰ হৈ কিনে এনেকৈ ঘূৰি আহক না ছোৱালী। দেখিছে বজাৰৰ মহিমাবিলাক। মানে বৰ্তমান ঠাণ্ডা বেছি পৰি আছে, সেইটো কাৰণে দোকানীবিলাকে লেট কৰি আহি আছে। ইয়াত হয় মাছৰ দোকান, কাপোৰ দোকান আৰু দেখাই আছোঁ ইয়াত কি কি আছে কি কি নাই বৰ্তমান বজাৰত। তো গাইজ চাওক, এই গৰু বজাৰ দেখা পাইছে। লাগিলে আমি এনেই দাম দৰ মাৰিও চাব পাৰোঁ। ইয়াত দেখিছে দেৱস্থান বজাৰৰ গৰু বজাৰ হয়। ইয়াত চাওক, যদিহে ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখা পাইছে আপোনালোকে। কাক কাক গৰু লাগে ইয়াতে কিনিব আহিব পাৰে আপোনালোকে। দেখা পাইছে চাওক। আৰু এতিয়া আমি গৈ আছোঁ আকৌ কাপোৰ দোকান, কিবা দোকান এইবিলাকত দেখুৱাব গৈ আছোঁ। চাই লওক আপোনালোকে। এয়া চাওক, ইয়াত তামোল পাণ বেপাৰ হয়। তামোল পাণৰ হ'লচেল বজাৰ হয় এইখিনিত। দেখা পাইছে। এয়া এতিয়ালৈকে বৰ্তমান খোলা নাই, খুলি আছে আৰু। এই ঠাণ্ডাৰ কাৰণে মানুহবিলাকে চাওক কেনেকৈ জুই পুৱাই পুৱাই আছে আৰু বেলিটো এতিয়ালৈকে ওলোৱাই নাই। দেখা পাইছে। ইয়াত গেলামাল হ'লচেলাৰ দিয়ে ইয়াত। গেলামাল হ'লচেল, ইফালে তামোল পাণ দোকান, এয়া শুকান মাছ দোকান দেখিছে নহয়। এয়াও এইফালে শুকান মাছ দোকান। চাওক, এই আমাৰ এজন মামা আছে। মামা কি দোকান খোলা নাই আজি? ক'ত? ঠাণ্ডা দিনত অলপ দেৰি হ'ব না? অলপ দেৰি হ'ব, লাহে লাহে খুলিম ঠাণ্ডা দিন। ঠিকে আছে। বেলিও ওলোৱা নাই না এতিয়াও দেই। 5 জানুৱাৰী বজাৰ, মাংস চলিব, মাছ চলিব। চলিব চলিব দেই। অলপ হেৰি কৰি আছোঁ। অঁ এয়া চাওক কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, হে ভাল লাগিছে। আজি কেনেকুৱা হ'ব বেপাৰটো? এনেও লাষ্ট ডিচেম্বৰৰ বেপাৰ ভালেই হ'ব, হয় না? ভালেই হ'ব। हमारे में से तो नहीं कोई कहा है ना, आपको दिसंबर लगता है, लेकिन आपको नहीं मिलता है। कल सुबह में जब मिला था तो थोड़ा बात करता है, लेकिन आपसे नहीं फायदा है, बुझता है। এতিয়াও মাছ ওলোৱাই নাই বৰ্তমান, মাছ আহি পোৱা নাই। বৰালিৰ মাথা, কাটলাৰ পেটুকা হয় নেকি? আৰু শুই থকা সাপ। সাপটো বিক্ৰী যায় আপুনি নেকি? ইউটিউব চাৰ্চ কৰিব লাগিব। মই মাছ এটা দেখাব গৈ আছোঁ বৰ্তমান। লোকেল মাছ আহিছে ইয়াত। ওইব এইটো চাওক, কমলকাট মাছ জিন্দা জিন্দা আছে ইয়াতে এতিয়া।
বৰ্তমান দাম জাননি কত কত দাম 320 টাকা 320 টাকা এসব চালানি তেল বহুত হইতা হয় সব লোকেলে হয় তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই